আমি অসমৰ সাম্প্ৰতিক পৰিস্থিতি সম্পৰ্কে আমাৰ কিছু অনুভৱ আপোনালোকৰ সন্মুখত ব্যক্ত কৰিবলৈ লৈছোঁ। আমি এই 5টা অনুষ্ঠান মিলি আমি অনুভৱ কৰিছোঁ যে অসমৰ সাম্প্ৰতিক পৰিস্থিতিত আমি শান্তিৰ হকে দুআষাৰ কথা সাংবাদিক বন্ধুসকলৰ জৰিয়তে অসমবাসীক আমি এটা মেছেজ হিচাপে প্ৰেৰণ কৰিম। গতিকে এই ক্ষেত্ৰত আমি এটা প্ৰেছ নোট তৈয়াৰ কৰিছোঁ। মই প্ৰথমতে আপোনালোকক আমাৰ প্ৰেছ নোটটো পাঠ কৰি দিবলৈ লৈছোঁ। ইসলামিক ক্লাব এণ্ড লাইব্ৰেৰী, বৰপেটা ৰোড জামে মছজিদ, বৰপেটা ৰোড ঈদগাহ, মিফতাহুল উলুম হাফিজিয়া মাদ্ৰাছা কমিটি আৰু বৰপেটা ৰোড পাইকাৰী চব্জি বজাৰ সন্থাৰ উদ্যোগত অসমৰ সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত যৌথ সংবাদমেল। পূৰ্ববংগীয় মূলৰ মুছলমানসকলে অসমৰ ভাষা সংস্কৃতি গ্ৰহণ কৰি নিজকে অসমীয়া বুলি পৰিচয় দি অসমৰ উন্নয়নৰ হকে প্ৰাণ আহুতি দিয়া স্বত্বেও কিছুমান ৰাজনৈতিক নেতা আৰু সংগঠনে আমাক তুচ্ছ-তাচ্ছিল্য আৰু অমানসিক অত্যাচাৰ কৰাটো অতিকৈ দুখজনক। আমি লিখিতভাৱে আপোনালোকক জনালোঁ। এতিয়া যদি আপোনালোকৰ কিবা সুধিবলগীয়া আছে সুধিব পাৰে। কথাটো হ'ল যে অসমত বৰ্তমান যিটো এটা অগ্নিঘৰ বা এটা পৰিস্থিতি হৈছে, এই পৰিস্থিতিটো আমি মুঠেই ভাল পোৱা নাই। আমি এই পৰিস্থিতিৰ অৱসান বিচাৰিছোঁ। উজনি অসমত যিবিলাক ঘটনা সংঘটিত হৈ আছে খুবেই দুখজনক। এজন ব্যক্তিয়ে বা দুজন ব্যক্তিয়ে কিবা এটা অপৰাধ কৰিছে, তাৰ কাৰণে কোনো এটা জাতি, কোনো এটা জনগোষ্ঠী দায়ী দোষী হ'ব নোৱাৰে। গতিকে আজি হিংসাই প্ৰতিহিংসাৰ সৃষ্টি কৰে আপোনালোকে জানে। উজনিত তেনেকুৱা ঘটনা হৈছে, ক'ৰবাত নামনিত কোনোবাই কিবা এটা কৰি দিলে এটা ডাঙৰ এটা বেয়া এটা অৱস্থালৈ গতি কৰিব। গতিকে আমি সকলোকে সংযত হোৱাৰ কাৰণে আহ্বান জনাইছোঁ। আৰু আপাৰ আছামত যিবিলাক সংগঠনে এইবিলাক ঘটনা সংঘটিত কৰিছে, আমি তেওঁলোকক বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ যে শান্তিৰ স্বাৰ্থত, অসমৰ জনসাধাৰণৰ ভাতৃত্ববোধ সমন্বয়ৰ স্বাৰ্থত আমি যাতে সকলোৱে মিলা প্ৰীতিৰে চলিব পাৰোঁ। তেখেতসকলে যাতে উজনি অসমত যিবিলাক কাৰ্য সংঘটিত কৰিছে এইবিলাক বন্ধ কৰে আৰু যিসকলে দুখ কৰিছে, দায়ী দোষী, তেওঁলোকৰ বিৰুদ্ধে কঠোৰতম শাস্তি আমি কামনা কৰিছোঁ। আমি জুডিচিয়েল ইনকুৱাৰী কৰি আমাৰ ধিং হত্যাকাণ্ডৰ লগত বা ধৰ্ষণ কাণ্ডৰ লগত যিসকল জড়িত আছিল তেওঁলোকক চৰম শাস্তি দিয়াটো আমি বিচাৰিছোঁ। লগতে অসমত যিবিলাক প্ৰতিদিনেই যিবিলাক হত্যা ধৰ্ষণ এইবিলাক কাৰ্য সংঘটিত হৈ আছে, এইবিলাকৰো তদন্ত হ'ব লাগে আৰু দোষী ব্যক্তিসকলৰ দৃষ্টান্তমূলক শাস্তি হ'ব লাগে। এনেকৈ যদি হৈ থাকে তেনেহ'লে অসমৰ পৰিস্থিতি আৰু ভয়াৱহ হ'ব। অসমত আমি লজ্জানত হৈ আমি জীয়াই থাকিব লাগিব অসমবাসী। গতিকে আৰু আমাৰ যিসকল শ্ৰমিক কাম কৰিবলৈ গৈছিল, এই শ্ৰমিকসকলক যিজন আমাৰ বিজেপিৰ সভাপতি ময়ূৰ বৰগোহাঁই, তেওঁ তেওঁৰ সতীৰ্থসকলক লৈ এই মানুহখিনিক ৰাতি 10:30 বজাত 24 তাৰিখে গৈ পেলাই আক্ৰমণ কৰি যেনেকৈ বৰ্বৰভাৱে মাৰপিট কৰি তেওঁলোকক পিঠি ফালি দিছে, তেওঁলোকে তাৰ পৰা কোনোমতে জীৱনটো লৈ পলাই আহিছে। এই ক্ষেত্ৰত ময়ূৰ বৰগোহাঁই যিহেতু এজন চৰকাৰী পক্ষৰ মানুহ, তেওঁৰ বিৰুদ্ধে প্ৰশাসন কঠোৰ এতিয়ালৈ হোৱা নাই। আমি দাবী কৰিছোঁ যে তেওঁ যিবিলাক ঘটনা সংঘটিত কৰিছে আৰু তেওঁ কি কৰিছে, এই আমাৰ শ্ৰমিকসকলৰ যিখিনি ন্যায্য প্ৰাপ্য, তেওঁ স্কিল ডেভেলপমেণ্ট প্ৰজেক্টৰ এটা কামত শ্ৰমিকসকলক লগাইছিল। সেই টকাখিনি অনাদায় হৈ আছে। গতিকে এই টকাখিনি যাতে দিবলগীয়া নহয়, তাৰ কাৰণে তেওঁ এই আপাৰ আছামৰ ঘটনাৰ লগত সুৰ মিলাই এই ঘটনাটো সংঘটিত কৰিছে। গতিকে তেওঁক অতি শীঘ্ৰে আটক কৰিব লাগে আৰু দৃষ্টান্তমূলক শাস্তি তেওঁক দিব লাগে বুলি আমি আজিৰ এই প্ৰেছ মিটৰ জৰিয়তে আহ্বান জনাইছোঁ। কোনটো এইটো কিছু ৰহস্য আছে, এইবিলাক ৰাজনৈতিক কথা। আমি শুনক, সাংগঠনিকভাৱে যিখিনি কথা আমি ক'ব পাৰিম, এই কথাখিনি আমি যিহেতু কেইটামান অনুষ্ঠান, শান্তিপূৰ্ণ অনুষ্ঠান ইয়াতে বহিছোঁ, ধৰ্মীয় অনুষ্ঠানো আছে, গতিকে আমি সেই হিচাপে উত্তৰটো দিব খোজা নাই। কিন্তু ইয়াত আছে, ইয়াত আমি কণ্ট্ৰল কৰিব পৰা এটা ছিটুৱেশ্যন আছে। অসমত যিহেতু এখন গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰ আছে, ইচ্ছা কৰিলে তেওঁলোকে এইবিলাক কণ্ট্ৰল কৰিব পাৰে। কিন্তু কিয় বা কণ্ট্ৰল হোৱা নাই বা
উজনিত এনেকুৱা ঘটনা কেলেই বা সংঘটিত হৈ আছে। সেইদিনা দেখা পালোঁ এই চিপাঝাৰত মানে মুছলিম সম্প্ৰদায়ৰ মানুহক তেওঁলোকে চব্জি বিক্ৰী কৰিবলৈ দিয়া নাই। আৰু এইফালে আমাৰ দৰং ওদালগুৰিৰ পৰা হুংকাৰ দি আছে যে মিয়া হাটাও ইয়াত মিয়া থাকিবলৈ দিয়া নহয়। এইবিলাক কাৰ্য যিসকলে কৰে, চৰকাৰ বা প্ৰশাসনে তেওঁলোকৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা যদি গ্ৰহণ কৰে, দুই এটা ঠাইত তেওঁলোকে যদি শাস্তিমূলক ব্যৱস্থা দিয়ে, তেনেহ'লেতো আৰু ঘটনা সংঘটিত নহয়। গতিকে ইয়াত আছে কিছু ৰাজনৈতিক কথাও জড়িত আছে, আমাৰ ক্ষমতাৰ কথাও ইয়াত জড়িত হৈ আছে। গতিকে আমি সেইবিলাক কথাত আজি বেছি সোমাব খোজা নাই। যোৱাকালি আমাৰ এটা সাংগঠনিক না, এই ক্ষেত্ৰত আমি যিহেতু সামাজিক অনুষ্ঠান কেইটামান আমি ইমান গধুৰ দায়িত্ব ল'ব খোজা নাই, কিন্তু আমি এটা কথাই অনুৰোধ কৰিব বিচাৰিছোঁ যে অসমৰ সদৌ অসম ছাত্ৰ সন্থা, সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আৰু উজনি নামনিৰ যিবিলাক সংগঠন আছে, গোটেইবিলাক সংগঠনে এটা শান্তিপূৰ্ণ এটা পৰিৱেশৰ সৃষ্টি কৰিব লাগে। কোনো সংগঠনৰ তৰফৰ পৰা বা কোনো ব্যক্তিৰ তৰফৰ পৰা যাতে কোনো জাতি জনগোষ্ঠীক মানে ঘাইল কৰি কোনো ধৰণৰ এটা উত্তেজনা সৃষ্টিকাৰী কোনো বক্তব্য নাৰাখে। বা কিছুমানে ছ'চিয়েল মিডিয়াত কিছুমান যুৱক আছে, সেইবিলাক যুৱক আমাৰো আছে, তেওঁলোকে চেঙেলীয়া কিছু যুৱক আছে, তেওঁলোকৰ বুদ্ধিবৃত্তিৰ মানে খুব নাই, এনেই মানে নিজৰ অলপ দাদাগিৰি টাইপৰ কথা বাৰ্তা কৈ ভাল পায়, তেওঁলোকেও তেনেকুৱা হৈছে, তেনেকুৱা কিছুমান উক্তি দিয়ে ছ'চিয়েল মিডিয়াত। তাৰ পৰিণতি কি হ'ব সেইবিলাক চিন্তা নকৰে। গতিকে আমি সেইকাৰণে সকলোকে আহ্বান জনাইছোঁ, সংখ্যালঘু সংখ্যাগুৰু, অসমীয়া অনা অসমীয়া, বড়ো অনা বড়ো, সকলো জাতি জনগোষ্ঠীৰ মানুহক আমি আহ্বান জনাইছোঁ যে এই মুহূৰ্তত আমি অধিক ধৈৰ্য ধাৰণ কৰিব লাগে, আমি সহিষ্ণুতা প্ৰদৰ্শন কৰিব লাগে, আৰু আমাৰ সাতাম পুৰুষীয়া যি অসমৰ ঐক্য সংহতি আছে, আমি এইটো বজাই ৰখাৰ কাৰণে সকলোৱে চেষ্টা কৰিব লাগে। শৃংখল চলি অহা সম্পৰ্কে কি কওঁ, তেওঁ নিজেই কয় যে মই গণ্ডা টেক্স লওঁ, মই দাদাগিৰি কৰোঁ, ৰাইজৰ উপকাৰ কৰোঁ, ৰাইজৰ পৰা মই তাৰ মাননি লওঁ। গতিকে তেওঁ কোন ধৰণৰ ব্যক্তি সেইটো নিশ্চয় তেওঁৰ উক্তিৰেই তেওঁ প্ৰকাশ কৰি দিছে। তেওঁ শৃংখল নামটোহে তেওঁৰ, কিন্তু তেওঁৰ ধৰ্ম হ'ল উচ্ছৃংখলতা তেওঁৰ ধৰ্ম। এই উচ্ছৃংখলতা চৰকাৰে ইচ্ছা কৰিলে যিকোনো মুহূৰ্তত বন্ধ কৰিব পাৰে। তেওঁৰ উচ্ছৃংখলতাৰ কাৰণে আজি অসমৰ ৰাইজৰ মাজত, গোটেই ৰাইজৰ মাজত এটা বিশৃংখল পৰিৱেশ হৈছে, এটা মানে হিন্দু মুছলিম পৰিৱেশ, মিয়া মানে অসমীয়া পৰিৱেশ, এই পৰিৱেশৰ সৃষ্টি তেওঁ কৰিছে। আমি আহ্বান ৰাখিছোঁ তেওঁক, মানে তেওঁৰ বিবেকৰ প্ৰাধান্য দি পেলাই তেওঁ যাতে এইবিলাক কাৰ্য বন্ধ কৰে, আৰু চৰকাৰো যাতে এই ক্ষেত্ৰত হস্তক্ষেপ কৰে।